জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়। আপুনি যাক পাইছে জীৱনৰ শেষ মুহূৰ্ত পৰ্যন্ত তেওঁক কাষত পোৱাটোহে ডাঙৰ কথা। বহুত ভুল এই কাৰণেই হয় যে যিবোৰ সিদ্ধান্ত আমি বিচাৰ বিবেচনাৰে ল'ব লাগে সেইবোৰত আমি ভাবুক হৈ পৰোঁ, আৰু যিবোৰত ভাবুকতাৰ প্ৰয়োজন সেইবোৰ আমি বিচাৰ বিবেচনাৰেই কৰোঁ। মনত ৰাখিব, এই পৃথিৱীত কেৱল ডক্তৰ আৰু ইঞ্জিনিয়াৰেই সুখী মানুহ নহয়। জীৱনত সফলতা অৰ্জন কৰিবলৈ 90% মাৰ্কৰ প্ৰয়োজন নাই। একাগ্ৰতা, নিষ্ঠা আৰু সততাৰে যিকোনো কাম কৰক, সফলতা লাভ কৰিবই। সেইসকল মানুহেই দুখত থাকে যিসকল মানুহে হিচাপ কৰি থাকে। তেওঁলোকৰ ওচৰত ইটো নাই সিটো নাই, এইজনে ঠগালে সেইজনে এৰি গ'ল। সেইসকল সুখত থাকে যাৰ ওচৰত বিশেষ একো নহ'লেও যিখিনি আছে তাৰ হিচাপ ৰাখে। এলাৰ্ম ক্লক নহয়, জীৱনৰ প্ৰতি দায়বদ্ধতাই মানুহক শোৱাপাটি এৰিবলৈ বাধ্য কৰায়। ফল দিয়া গছ আৰু গুণৱান ব্যক্তিয়েহে একমাত্ৰ মূৰ দোৱায়। শুকান গছ আৰু মূৰ্খ মানুহে একমাত্ৰ আকাশখনকেহে চিনি পায়। সৎ হ'লেই নহ'ব, তাক প্ৰতিষ্ঠাৰ বাবে যোদ্ধাও হ'ব লাগিব। সেয়েহে ঋষিমুনিৰ এখন হাতত জলপান আৰু আন হাতে আছিল উদ্ধত ত্ৰিশূল। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনাৰ আহিবলগীয়া দিনটো শুভ হওক। ধন্যবাদ। যদি ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।